মৰ্নিং এভৰিৱান আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। ৰাতিপুৱা উঠিলোঁ, এয়া কাম বন আছেই, বিচনা পৰাই নাই, এয়া পাৰি লৈছোঁ বিচনাখন। তাৰপাছত আপোনালোকক মই লগ পাই আছোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ব্লগটো ষ্টাৰ্ট কৰাৰ অকণমান দেৰিয়ে হ'ল। এয়া গা পা ধুই আহিছোঁ, চাহ তাহ খালোঁ। তাৰপাছত এতিয়া আকৌ দুপৰীয়া সাজ বনাবৰে হ'ল, 11টা বাজি। ব'লক আজি দুপৰীয়া সাজত কি বনাইছোঁ আপোনালোকক দেখাওঁ অকণমান, গোটেইবোৰ নেদেখাওঁ। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আলুখিনি মই বইল কৰি লৈছোঁ, লগতে ডিম কেইটাও বইল কৰি লৈছোঁ। পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ, আদা নহৰু বটি লৈছোঁ। তাৰপাছত তেল কেৰাহীত গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছত ডিমকেইটাত হালধি নিমখ অকণমান সানি সেইখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি মই এখন বেলেগকৈ প্লেটত কাঢ়ি লৈছোঁ। তাৰপিছত সেই একেখিনি তেলতে মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজিছোঁ। তাৰপিছত মই আদা নহৰু পিঁয়াজৰ লগত দি দিম। পিঁয়াজখিনি ৰঙা হোৱাৰ পিছত আদা নহৰু দি দিলোঁ। তেনেই সহজকৈ বনাইছোঁ, আপোনালোকেও এনেকৈয়ে বনাই চাগে। তথাপিও ডেইলি ব্লগ যিহেতু আপোনালোককো শ্বেয়াৰ কৰি দিছোঁ, লগতে দেখাই দিছোঁ। আৰু এয়া পিঁয়াজ আদা নহৰু একেলগে ভাজি লৈছোঁ। তাৰপাছতে আমি বইল কৰা আলুখিনি তাত দি দিম। তাৰপাছতে দিলোঁ ধনিয়া গুড়ি আৰু অলপমান জিৰা গুড়ি। তাৰপাছতে অকণমান গৰম মছলা, সেইখিনিও মই ভাজি লৈছোঁ। তাৰপাছত দি দিম আলুখিনি দি দিলোঁ। আলুখিনিৰ ওপৰত হালধি দি দিছোঁ আৰু আন্দাজমতে নিমখ। গোটেইখিনি দিয়াৰ পিছত আকৌ তাৰে লৰাই লৈছোঁ ভালকৈ, যাতে কেৰাহীত লাগি নাযায়। তাৰপাছত যিখিনি আলু আছিলে তাৰে 2 পিচ 3 পিচমান লৈ এখন বেলেগকৈ প্লেটত মই পিটিকি ভাঙি ল'লোঁ। তাৰপিছত মই তাত পানী দি দিলোঁ আৰু এয়া চাওক 10-15 মিনিটমান উতলোৱাৰ পিছত এয়া উতল আহি গ'ল। তাৰপাছত আমি দুপৰীয়া সাজত খাই লওঁ। আপোনালোকে অকণমান ৰ'ব, মই আকৌ আহি আছোঁ। খোৱা বোৱা হোৱাৰ পিছত এয়া হৈছে আমাৰ ঘৰৰ বাৰীৰ আমৰ জুচ। এয়া একেবাৰে খালী হৈ গ'ল, 4 গিলাচ ওলালে। আমাৰ এইটো খাবলৈ লাগে, এইটো খাব নোৱাৰে, সেইকাৰণে এটা গোটা আম এনেই চুপিবৰ কাৰণে দিছোঁ। চাওক তাই কেনেকুৱা কৰিছে মুখখন দেখিবলৈ, প্ৰথমবাৰ আম খাইছে। খাব নোৱাৰে, এনেই আৰু চেলেকি আছে, টেঙা পাই পেলাই মুখখন একেবাৰে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু কমেণ্ট বক্সত জনাব মোৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনালোঁ। আৰু নতুন নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ।